নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এফালে আলু বুটলি আছোঁ, মিষ্টাৰ আৰু মই দুইটাই, যিহেতু অহা কালিলৈ উৰুকা আৰু বিহু, সেইটো কাৰণে এফালে আলু উঘালি আছোঁ। আমাৰ ঘৰতে দিছিলোঁ আলু, সেইটো কাৰণে। আৰু এইফালে মই ভইচ অভাৰ কৰিবলগীয়া হৈছে, মানে যিহেতু বিহু আৰু সেইটো কাৰণে আৰু গান বজাই থৈছোঁ, সেইটো কাৰণে মই কথা নাই কোৱা আৰু সেয়া। আৰু এইফালে আলু মিষ্টাৰে সেইফালে ভাজি আছে, এইফালে ৰঙা আলু আৰু নৰ্মেল আলু, মানে মি আলু, আৰু এইফালে নৰ্মেল আলু, এইফালে মি আলু ভালি আছোঁ। আৰু এনেই বিহু নিয়ম কৰিবৰ কাৰণে এইফালে এটি পাইছোঁ আৰু ডাঙৰ ডাঙৰ এইকেইটি এনেই নিয়মটো আৰু এইখিনি আলু, এয়া ঘৰৰ আলু। মিষ্টাৰে একেবাৰে বুঢ়াকেইটাও লৈ লৈছে আৰু আলু। এইফালে দেখিছে নে, ইমান ডাঙৰ এটা ওলালে, দেখিছে? এয়া বইল কৰি খাম। আৰু ইমান ডাঙৰ চাওক, মোৰ একদম হাতৰ তলুৱাখনৰ সমান, হাতৰ তলুৱাখন যিমান আলুটো ইমান ডাঙৰ দেখিছে। সেয়াই। আৰু এইফালে মিষ্টাৰে পূৰা উঘালি আছে, উকটি আছে আৰু বালি। এইফালে মই, এইফালে আলু। সেয়া, চাই থাকক তেনেহ'লে। এইটো ৰ'দ ঠিক কৰিছোঁ নিমকিৰ কাৰণে। আৰু গামলাটো এইখিনি মানে লেতেৰা নহয় দেই, এইখিনি হেৰি গেছত পুৰি দিওঁ যায় কেতিয়াবা গামলাটো, সেইটো কাৰণে এনেকুৱা হৈ গ'ল। এইটো মানে চাফাই গামলাটো। সেয়া, এইখিনি নিমকি ইয়াত মঠি থৈ আছোঁ। এইকণি খুৰমা বনাবৰ কাৰণে এইখিনি মাৰিছোঁ। এইখিনি খুৰমা বনাম, দেখাম বাৰু বনাই কমপ্লিট হ'লে। এইখিনি নাৰিকল চিৰা কমপ্লিট হৈ গ'ল। নাৰিকল চিৰা আপোনালোকক যদি ৰেচিপিটো লাগে ক'ব, নাৰিকল চিৰাৰ। ইয়াত কুকাৰটোতে বনালোঁ, মোৰ যাতে বগা মানে তেনেকৈ কেৰাহী নাই যে, সেইটো কাৰণে। বিৰাট ধুনীয়া হৈছে, তুমি এটা হ'ল দেখিছেনে? এইফালে এইটো পাতিছোঁ কেক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ ভালেই। আজি উৰুকা বৰ বিশেষ একো দেখাব পৰা নাই আপোনালোকক, যিহেতু মানে আমি ৰাজহুৱাভাৱে মানে মানিব নোৱাৰোঁ আৰু উৰুকা, সেইটো কাৰণে আমি মনা নাই। সেইটো কাৰণে বাকী আপোনালোকক যোৱাকালি মানে আলু উঘালিছিলোঁ মিষ্টাৰে মই, তাৰে অকণমান দেখাই দিছোঁ। আৰু এতিয়া যাব লৈছোঁ, ৰাতি হ'ল, এতিয়া বাইকলৈ যাব ওলাইছোঁ। মই ঘৰৰ পৰা বনাই লৈছোঁ পোলাও, আৰু বাইহঁতৰ ঘৰত আছে পাৰ্টি। আৰু আপোনালোকক দেখাম আৰু বাইহঁতৰ ঘৰত এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই থাকিব। কৰোঁ কি নকৰোঁ, বাইহঁতৰ ঘৰত গৈ দেখাই থাকিম ভিডিঅ'টো। আৰু বাকী যিহেতু মুৰ্গী চুৰ হৈছে, মুৰ্গী আজি ভিতৰতে বান্ধিছোঁ, এতিয়া পূৰা মুৰ্গী মাত শুনিছে। আৰু সেয়াই, বাকী ভিডিঅ'টো চাই থাকিব তেনেহ'লে, দেখাই থাকিম। এইফালে পূৰা গাহৰি মাংস পুৰিছোঁ বাইহঁতৰ ঘৰলৈ আহি। এইফালেও আকৌ ভইচ অভাৰ দিবলগীয়া হৈছে, মানে পূৰা গান বজি আছে, সেইটো কাৰণে। আৰু এইফালে বায়ে নহৰু গুচাই আছে। আৰু এইফালে দেখিছে গাহৰি পূৰা। আৰু এই চুঙাটো দেখিছেনে? এই চুঙাটোত গাহৰি পুৰিম, মানে খৰিচা টেঙা দি গাহৰি পুৰিম। আৰু এইফালে ভিনদেউ উলিয়াই আছে মাংসখিনি, মানে খৰি কাটি দিয়া মাংসখিনি সিজিলে উলিয়াই আছে, আৰু এনেকৈ ভৰাইও আছে। আৰু এইফালে সিজাখিনি এনেকৈ ভাগ কৰি আছোঁ, আৰু পিচ পিচকৈ এয়া বাই ভাগ কৰি আছে, চবলৈকে মিলাই আছে। আৰু এইফালে এইখিনি চুঙাত দিম এতিয়া। এয়া দেখিছেনে? পূৰা মাংস ভৰাই আছোঁ চুঙাত। এইফালে বাই পিঁয়াজখিনি কাটি দিছে, পিঁয়াজখিনি মিক্স কৰি দিওঁ। ইয়াত দিয়া আছে খৰিচা, আদা, নহৰু, গাহৰি, পিঁয়াজ, এনেকৈ এয়া চুঙাত ভৰাম আৰু খাম। আপোনালোকক দেখাম বাৰু, মিক্স কৰি লওঁ। এইফালে মিক্স কৰি পিনে ভৰাওঁ। আৰু এইফালে এইখিনি মাছ, এয়া মাছ শুকান মাছ পুৰা, এইফালে গাহৰি, এয়া পূৰা ঠেলি ভৰাই আছোঁ। পূৰা টাইট হৈ গৈছে আৰু নোসোমাইছে। আৰু এইফালে এইটো চুঙাটো হৈ গ'ল। এয়া এইফালে আপোনালোকক উলিয়াই দেখাম এতিয়া, ৰ'ব। চুঙাটো কাটি পিনে কি মজা হৈছে। এয়া ভাইটি এতিয়া এফালে উলিয়াই আছে।
এইফালে খানা ঠিক হৈ গ'ল আমাৰ এয়া দেখিছেনে গাহৰি মটৰ আলু এনেকৈ আৰু এইখিনি চালাড আৰু মানে সেইখিনি আৰু আপোনালোকে গাইছিলোঁ খৰিচা দি বনাইছিলোঁ বাঁহৰ চুঙাত দিয়াখিনি আৰু এইখিনি পোলাও আৰু এইখিনি নৰ্মেল ভাত এনেকৈ আৰু খানা আমাৰ এয়া গোটেইখিনি এয়া ভাইটিহঁতে গোটেইখিনি কথা পাতিছে ভিনদেউ কথা পাতি আছে গান বজাই আছে মই এদিনা আপোনালোকক একদম ভয় চপাৰ কৰিবলগীয়া হৈছে এইফালে চবেই খাই লৈছোঁ এইফালে বাৰী আছে এইফালে পোৱালীকেইটাক দি দিছোঁ খাবলৈ আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰি দিওঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই ভালে পাইছে যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।